अरे की बोले चाह सब्जी रोटी টিটিৰ লগত মই টেঙা তৰকাৰী বনাম তুমি খাবা তুমি টেঙা তৰকাৰী ভাল নোপোৱা জানো ওকে বুলি মজা কৈ দিয়া ওকে কৈ দিয়া তাই খাই ভাল পাইছে সেইকাৰণে খাইছে আকৌ নহ'লে তাই নাখায় খাবানে আৰু ওকে জিঠা তাই আৰু খায় गुड मर्निंग गाइज वेलकम टू माई अनादार ब्लग আজি যিহেতু মানুহজনীৰ অফিচ বন্ধ তো মাইক জীয়েকে কি মানে ৰান্ধিব তাকে ডিছকাশ্যন চলি আছে এয়া দেখিছে প্ৰিপেৰেশ্যন কৰি আছে কি মাই এয়া অমৰা পাত মধু হোলং টেঙা তাৰপিছত কৌলো টেঙা তিনিটা টেঙা মিক্স কৰি বনাম আজি যিহেতু আজি মানে আমাৰ আইতা আহিছিলে যে আইতাও যাবগৈ চ' অলপ ভালকৈ বনাই কৰি খুৱাই পঠিয়াই দিয়ে আৰু কোনো কি কৈছা ললিপপ খাইছা তোমাৰ বেগটো দেখুৱাই দিয়াচোন লৈ আহা যোৱা এইটো কি আছে কৈ দিয়াচোন ভাত বনোৱা বেগ ত' গাইছে ইয়াত দেখিছে আইতা এৰিয়া পৰা ৰেডি হৈ আছে ঘৰলৈ যাবৰ কাৰণে আইতা কি আজি যাব হা আৰু ইয়াত দেখিছে গুণু গাড়ীখন মানে গাড়ীখনৰ ভিতৰতে চব বনোৱা বস্তু আছে গেছৰ পৰা ধৰি লৈ একদম এয়া দেখুৱাম আপোনালোকক গুণু এইটো মোক দিবানে কিয় নিদিবা মোক পিটিবা ইয়াত দেখিছেনে গাইছ কাৰোকো ল'ব নিদিয়ে তাই মোক পিটিবা ল'ব নিদিয়ে মানে তাই মানুহজনী আৰু মায়ে একদম পুৰা সজোৱাত লাগি আছে বস্তু দিয়া সজাই সজাই চাহ দিয়া আইতাকো দিয়া আকৌ এইটো টমেটো উপায় নাপায় দিছে তাই আইতাক দিয়া চাহ চাহ আইতাক চাহখিনি খাই লওক তাৰপিছত আকৌ থৈ দিবা দিয়া চাহখিনি খাব দিয়া আকৌ আইতা সজাই ভৰাম দিয়াচোন তুমি নাজানা নহয় সজাই ভৰাম এতিয়া আইতাহঁতৰ লগত ময়ো ভাত কেইটামান খাই লওঁ মানে আইতাহঁতে ৰুটি চাহ খাইছে আৰু মই ভাত কেইটামান খাই লওঁ ভোক লাগিছে মানে দেখিছেনে গাইছ আমি আগতে সকলোৱে পেট পূজাটো কৰি লওঁ তাৰপিছত বেলেগলৈ যাম গুণু তুমি কিবা এটা কৈ দিছা খাই কৈ দিয়া আজিৰ ভিডিঅ'টো নামতহে আমাৰ দুইটা মানে চব কাম মায়ে কৰি দেখুৱাব আপোনালোকক মানে মায়ে আজি ৰেচিপিটো বনাই গৈ থাকিব মই হ'ম কেমেৰামেন মই মানে কেমেৰাটো ধৰি থাকিম আৰু মায়ে কেনেকৈ ৰান্ধে আপোনালোকক এ টু জেড দেখুৱাবলৈ চেষ্টা কৰিম একেটা হাত অমৰা পাত দেখিছেনে এয়া মই মিক্সিত অকণমান পিচি ল'ম তাৰপিছত এয়া হ'ল মধু হোলং টেঙা তাৰপিছত আৰু এইকেইটা কৰ্দৈ টেঙা দেখিছেনে এয়া তিনিবিধ টেঙা একে লগ কৰি আজি এসাঁজ বনাই খাম আমি বুলি ভাবিছোঁ আপোনালোকেও এদিন বনাই খাবচোন কেনেকুৱা লাগে অমৰা পাত বুঢ়া খাই জানো নহয় নাখায় মইহে ভাবিছোঁ আজি এইবোৰো এসাঁজ বনাই খাই চাওঁচোন কেনেকুৱানো লাগে বাৰু কেনেকুৱা লাগে বনাই পেলাই খালে গম পাম সেইকাৰণে আজি মই বুঢ়া পাতটোকে বোলো অকণ বনাম তেনেকৈ ভাবিছোঁ একচুৱেলি মানে বুঢ়া পাতটো নাখায় বুঢ়া পাতটো মানে মানুহে প্ৰায় নাখায় কোমলীয়া পাতটোৱে খায় আমি কোমলীয়া পাতটো সদায় খায়ে থাকোঁ গতিকে আজি এইবোৰ বুঢ়া পাতো বনাই খাওঁ বুলি ভাবিছোঁ এইখিনি মধু হোলং টেঙাখিনি এতিয়া মই অলপ কাটি ল'লোঁ আৰু টেঙাকেইটা কৰ্দৈ টেঙাকেইটাও কাটি ল'ম কিন্তু অমৰা পাতটোহে অকণমান পিচি ল'ম কৰ্দৈ টেঙাকেইটা এতিয়া মই কাটি ল'ম ধুনীয়াকৈ টেঙাখিনি কাটি ল'লোঁ মধু হোলংখিনি আকৌ এতিয়া কৰ্দৈকেইটাও কাটি ল'ম ইয়াতে একেলগে কাটি ল'ম গোটেইকেইটা কওকচোন মই নহ'লেও কেতিয়াবা আইতা আহিলেগে টেঙা তৰকাৰী বনাই খুৱাবি দেই আইতাই টেঙা তৰকাৰী খুব ভাল পায় খাই হয়নে আইতা হয় আপুনি কি টেঙা বেছি ভাল পায় এইবিলাক মিছল টেঙা বৰ ভাল পাওঁ মানে চব মিক্সিং আৰু
টেঙাটো একেবাৰে ৰস ওলাই গৈছে না? ৰসটো উলিয়াই ল'বই লাগিব, নহ'লে হেৰি কৰিলে অকণমান সি হেৰি হৈ থাকে যে, अच्छा নহ'লে হেৰি হৈ থাকিব, উপঙি থাকিব। ठीक है গতিকে মিক্সি समझ गया আৰু এতিয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লওঁ। এয়া চোৱাচোন কিমান ধুনীয়া হ'ল। এয়া মই পিচি ল'লোঁ আৰু গোন্ধটো চোৱাচোন কিমান ধুনীয়া লাগিছে। এয়া মায়ে অমৰা পাতখিনি ধুনীয়াকৈ পিচি লৈ আহিলে। এয়া আমাৰ সকলো যোগাৰ হৈ গৈছে, এতিয়া বৰ্তমান বনাম। আপোনালোকে চাই থাকিবচোন কেনেকেনো বনাওঁ। যিহেতু আজি আইতাও ঘৰলৈ গুচি যাবগৈ, সেইকাৰণে মায়ে ভাবিছে যে আজি দুপৰীয়া আইতাক ভালকৈ বনাই খুৱাব। আজি কেমেৰামেন মায়ে ৰান্ধি যাব আৰু মই আপোনালোকক দেখুৱাই যাম মায়ে কি কি ৰান্ধে। এতিয়া আৰু এটা কথা পাহৰিলে হ'বলা, কি কওকচোন? মাছখিনি ভাজি ল'লোঁ যে আৰু টেঙা তৰকাৰীত মাছ দি বনাই তুমি নাজানা হ'বলা। মই মাছখিনি আগতীয়াকৈ ভাজি লোৱাটো মানে নেদেখুৱালোৱে। এয়া দেখিছে মায়ে ধুনীয়াকৈ মাছখিনি ভাজি থৈ দিছে। এতিয়া এয়া সকলোবোৰ যা যোগাৰ কৰি ল'লোঁ, এতিয়া বনাম খালি। আহকচোন আপোনালোকেও চাব কেনেকেনো বনাওঁ মই। এয়া কেৰাহীটো গৰম হৈছে, মই তেল দিছোঁ প্ৰথম। তিতিৰ লগত মই টেঙা তৰকাৰী বনাম, তুমি খাবা। তুমি টেঙা তৰকাৰী ভাল নোপোৱা জানো? নাপা? তুমিচোন ভাল পাওঁ বুলি কৈ থাকা। পাঁচফোৰণ। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি তাত কেইটামান পাঁচফোৰণ দি পেলাই দিলোঁ আৰু এতিয়া মই টেঙাখিনি ঢালি দিলোঁ। মা প্ৰথমতে মানে টেঙাখিনি ভাজি ল'ব লাগিব ন? টেঙাখিনি অলপ ভাজি ল'ব লাগিব। ভাজি লৈ পেলাই পিছত মানে এয়া অমৰা পাতকেইটা যে, সেই পাতকেইটা দি দিম। দি লৈ পেলাই আকৌ অকণমান ভাজি লৈ তেতিয়া পানী তুলিম আৰু। কিমান সময় ভাজিব লাগিব? প্ৰায় 5 মিনিট। 5 মিনিটমান ধুনীয়াকৈ ৰঙা হৈ যোৱালৈকে আপোনালোকে ভাজি ল'ব। এইখিনি এতিয়া ভাজা হৈ গৈছে, এতিয়া মই ইয়াত হালধি দিম। বন্ধু বান্ধৱীসকল, এয়া মোৰ টেঙাখিনি ভাজা হৈ গৈছে। এতিয়া মই অমৰা পাতখিনি ইয়াত ঢালি দিছোঁ। এতিয়া এইখিনি অলপ সময় উতলিব দিব ন মা? এইখিনি উতলিব দিম আৰু ইয়াত পানী অলপ ঢালি দিম নহয়। উতলি ধুনীয়াকৈ হেৰি হোৱাৰ পিছত মাছ দিম ইয়াত। তাৰপিছত হৈ যাব আৰু? হৈ যাব। এয়া দেখিছেনে, মই পৰিমাণ অনুসৰি পানী দিলোঁ। পানী মানে অকণমান বেছি হৈছে, আমাৰ মানুহবিলাক জাকৰীয়া যে, সেইকাৰণে মই পানী অকণ বেছিকৈ দিছোঁ। আপোনালোকৰ পৰিমাণ অনুসৰি লৈ ল'ব নিজৰ মতে। মা তৰকাৰীখিনি দেখোন উতলিলে, মাছ নিদিয়ে নেকি? মই পাহৰিছিলোঁ, দিম। মাছ দি আছোঁ। এতিয়া এয়া মায়ে তৰকাৰীত মাছ দিব ওলাইছে, দিয়ক। মায়ে মানে বাছি বাছি দিব লগা হৈছে, কাৰণ আমি গোটেইবিলাকে মানে মাছো বাছি বাছি খাওঁ। চবৰে নিজৰ পচন্দৰ মাছ পিচ হ'ব লাগিব মানে। পচন্দ অনুসৰি চবকে দি দিম আৰু। মই আকৌ পেটি মাছে খাই ভাল পাওঁ। এয়া তোমাৰ কাৰণে পেটি মাছ দিছোঁ। আইতা আপুনি কেনেকুৱা মাছ ভাল পায়? আইতাই সেই পেটি মাছে ভাল পায়, আইতাৰ কাৰণেও এই পেটি মাছে দি দিছোঁ। আইতাইও মানে মোৰ নিচিনা দীঘল দীঘল দুডাল কাঁইট ওলোৱাহে মাছ খাই ভাল পায়। সৰু সৰু কাঁইট থকা মাছ মানে আইতাইও খাব নোৱাৰে। এয়া মানুহ অনুযায়ী মাছখিনি মই তৰকাৰীত দিলোঁ আৰু এইখিনি থৈ দিওঁ। আকৌ আৰু এসাঁজ নতুন কিবা এটা ৰেচিপি বনাই খাম। কাইলৈ খাম দিয়ক। কাইলৈ কিবা এটা নতুন মানে ৰেচিপি এটা বনাম বুলি মনতে ভাবি আছোঁ। আপোনালোককো দেখুৱাম বাৰু। দেখি এবাৰ চাটনি পিচি দিলোঁ নহয়। চাটনিত কি কি দিছে মা? এয়া মান ধনিয়া দিছোঁ, তাৰপিছত নৰসিংহ পাত, ভেবেলী লতা পাত আৰু বুটৰ দালি, নহৰু, আদা সেয়া দি পিছিলোঁ। খাই ভাল লাগিব। দেখি জুতি চোৱাচোন অকণমান। দিয়ক। এতিয়া কালাৰটো দেখিছানে কি ধুনীয়া হৈছে? সঁচাই বহুত ধুনীয়া লাগিছে কালাৰটো। তুমি চাই ল'লে গম পাবা নহয়। এয়া মই জুতি চাওঁ।
আমাৰতো অভ্যাস এটা আছে এয়া বনাই থকাৰ মাজত জুতি চোৱাটো মায়ে মানে মাছ হওক বা মাংস হওক চব এনেকৈ জুতি চাব দিয়ে আমাক এতিয়া মই তৰকাৰীখিনি কেনেকুৱা হৈছে জুতি চাই কৈ আছোঁ সোৱাদটো বহুত ধুনীয়া লাগিছে ভাল লাগিছেনে মা এই টেঙাটো ধুনীয়া হৈছে আৰু ধুনীয়া হ'লহেঁতেন আৰু এটা পাহৰিলোৱে মই দিবৰ কাৰণে কি দিব পাহৰিলে বিলাহী এটা দিব পৰাহেঁতেন আৰু ধুনীয়া লাগিলেহেঁতেন কেনেকুৱা লাগিছে মজা তুমি খাইছিলা ন অ'কে বুলি কৈ দিয়া ধুনু ধুনু কৈ দিয়া অ'কে আৰু খাবা অ'কে বুলি কৈ মজা দিয়া কৈ দিয়া অ'কে কৈ দিয়া তাই খাই ভাল পাইছে সেইকাৰণে খাইছে আকৌ নহ'লে তাই নাখায় খাবানে আৰু অ'কে জিঠা তাই আৰু খায় অ'কে দেখিছে মই এয়া খাব ললো তাইহে জুতি চালে আমাৰ এয়া আগতীয়া ভকতে জুতি চালে ধুনীয়া দিয়া তাই খাই থাকে আমাৰ দিয়া কৈ দিয়া আৰু অকণ দিলে আমাৰ আগতীয়া ভকতজনীয়ে খাই বৈ ভাল পাবৰ কাৰণে আৰু অলপ তৰকাৰী দিছো তাইক জুতি চাবলৈ চোৱা এয়া জুতি চোৱা তুমি খাই ভাল পাইছা ধুনু ধুনু ভাল পাইছো পাইছা কোৱা ধুনু ধুনু পাইছো ধুনু পাইছে দিয়া ধুনু পাইছা অকণমান ঠাণ্ডা হওক ন কোনো উফ কৈ দিয়াচোন তাতে এইপিনে চোৱা তাইও মানে একদম ভিডিঅ' বনাবৰ কাৰণে ভিডিঅ' চাইহে তাই হেৰি কৰে ভাল লাগিছেনে এতিয়া খাই চোৱা আৰু অলপমান খাই চোৱা খোৱা আৰু অলপমান খোৱা এইফালে এয়া মায়ে আমাৰ খাবৰ বাবে যোগাৰ পাতি কৰি আছে মা এয়া কাক সজাই দিছে এখন আজি দেউতাক সজাই দিছে ধুনীয়াকে দেউতাই কেনেকুৱা হৈছে খাই জনাব বাৰু এয়া মায়ে দেউতাক ভাত দিছে দেউতাক খাই পেলাই ক'ব কেনেকুৱা হৈছে দেউতাক কেনেকুৱা হৈছে জনাব ঠিক আছে জনাম দিয়া খাব ওলাইছোঁ দেউতাক কেনেকুৱা হৈছে জনাব মই জনাম ভালে হ'ব লাগে ভাল হৈছে ভাল লাগিছেনে ভাল হৈছে গাইছ এতিয়া মই ভাত খাব ওলাইছোঁ ধুনু মাম খাব ওলাইছানে কৈ দিয়াচোন মাম খাই আছোঁ তাই মাছখিনিহে খায় ভাত খাইছা মাছ বেছি হ'ল নেকি খাবি খা যদি খা নহয় সুধি চাম নহয় পানী আৰে কি হ'ল শুকানে খাই আছে বন্ধু বান্ধৱীসকল আজি তৰকাৰীটো খাই বৰ ভাল লাগিলে আকৌ আগলৈকেও এনেকুৱা তৰকাৰী ৰেচিপি মই দি থাকিম যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ আজিলৈ বাই 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 আজিলৈ বাই 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 বাই